নমস্কাৰ ৰাইজ, গুৱাহাটী পালোহি। সন্ধিয়া আমি ওলাইছোঁ বিশ্ববিদ্যালয়লৈ বুলি লগৰকেইজনী আহি পোৱা নাই কাৰণে আমি ৰৈ আছোঁ লাইব্ৰেৰীত মানুহ পঢ়িব আহে আৰু আমি মানুহ ৰ'বৰ কাৰণে বহি আছোঁ ইয়াতে। আৰম্ভ হৈ গৈছে অনুষ্ঠান ভাগ। এয়া সানমিহলি বৰ্ণমালা গৱেষক মঞ্চৰ ফালৰ পৰা। গৱেষক মঞ্চৰ ফালৰ পৰা প্ৰতি বছৰে এই অনুষ্ঠান ভাগ আয়োজন কৰি অহা হৈছে বুলি শুনিছোঁ। এইবাৰ জুবিনদাৰ স্মৃতিত তেখেতক উদ্দেশ্যি অনুষ্ঠানটি আগবঢ়োৱা হৈছে। সকলোৱে গালে, নাচিলে আৰু ই আমাৰ লগৰে হয়, ধুনীয়াকৈ নাচিছে। ইপচনলাল বৰুৱা ডাঙৰীয়াকো মাতি অনা হৈছিল। তেখেতে জুবিনদাৰ জীৱনৰ ওপৰত যথেষ্ট সুন্দৰ বক্তৃতা আগবঢ়ালে আৰু তেখেতৰ জীৱনৰ অভিজ্ঞতাও জুবিন গাৰ্গৰ লগত কেনেকুৱা সেয়াও জনালে। আহিব সময়ত এয়া আমি ভিডিঅ' লৈ আছিলোঁ। মই পিছে ভিডিঅ' লৈছোঁ, সিহঁতে ভাবিছে ফটো উঠাইছোঁ, সেইকাৰণে চিঞৰিছিল যে ফটো উঠা। আমাৰ পৰীক্ষাও আহিল, পঢ়া শুনা নকৰি আমি এয়া ৰাতিলৈকে অনুষ্ঠান চাই আছোঁ বুলি ইটোৱে সিটোক জোকাই আছোঁ। অৱশ্যে আমাৰ বিভাগৰে আছিল, সেইকাৰণে আমি আহিবতো লাগিবই। আজিলৈ ইমানেই, বাই।